পানীর বালতি একটা এতে টেপ আছে না? টেপ আছে, টেপ আছে, টেপ আছে, আছে টেপ নীলা করে দেখতে পারলাম মানে লোক এটা গরু দায়িত্ব দিচ্ছে যে বৃক্ষরোপণ করে দেবে বহুত কাম, বহুত ডাঙর কাম আর বহুত ভাল কাম আছে। এই বৃক্ষরোপণ কাৰ্যসূচীটো মোৰ এটাই অনুৰোধ, যাতে প্ৰতি বছৰে মা লক্ষ্মী পূজাৰ দিনাখন যাতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীটো আমি এনেকৈ চলি থাকে, তাৰে ৰাইজক মই অনুৰোধ জনাইছোঁ। আৰু লগতে এই বৃক্ষৰোপণ আমি কিয় কৰিব লাগে এইটোতো আজিকালি মানে নজনা কথা নহয়, চবেই জানে। কিন্তু তাৰ উপৰিও আমাৰ কিছুমান এনেকুৱা অনুষ্ঠান থাকে, খালি পূজাত আমি বৃক্ষৰোপণ কৰিলে নহ'ব। আৰু বিভিন্ন আমাৰ মানুহবিলাকৰ কাৰ্যসূচী থাকে, কোনোবা জন্ম, কোনোবা মৃত্যু, এনেকুৱা দিনতো আমাৰ বৃক্ষৰোপণ এটা মানে কাৰ্যসূচী ৰাখিব লাগে। কাৰণ আমাৰ কিছুমান আমি ঠাই বিশেষে আমি এনেকুৱা এটা মানে চিষ্টেম লগাইছোঁ যে কোনোবা ভাল এজন মানুহ, গাঁৱৰ মানুহ যদি মৃত্যু হয়, তেওঁৰ নামত পৰিয়ালৰ আজি বেলতলী ৰাইজৰ আগত লৈ কথাষাৰ ক'ব ওলাইছোঁ যে বেলতলী ৰাইজৰ যদি কোনোবা যদি কোনোবা দিন নাইকিয়া হৈ যায়, আমাৰ মাজত পৰা নোহোৱা হৈ যায়, তেওঁৰ নামত কমচে কম বেলতলী ৰাইজে 5ডাল গছ ৰুব লাগিব। কাৰণ তেওঁৰ এইটো সৰুণিৰ কাৰণে যে এইটো আমাৰ অমুক খুৰা বা অমুক ছাৰৰ বা অমুক মানে আমাৰ হেড টিচাৰৰ নামত 5টা মানে আমি বৃক্ষৰোপণ কৰিব লাগিব। এই চিষ্টেমটো যাতে আমাৰ ৰাইজে এইটো পালন কৰে তাতে অনুৰোধ কৰিলোঁ। আৰু লগতে কোনোবা আপোনাৰ মানে বাৰ্থডে পাৰ্টি আছে, বাৰ্থডেটো তেনেকুৱা হেৰি কৰক যে এটা গছ ৰুৱক। কাৰোবাৰ ধৰি লওক আপোনাৰ বিবাহৰ তাৰিখৰ দিনাখন, যিদিনা বিবাহৰ তাৰিখ আছে, তেতিয়া তেওঁলোকে 5টা গছ ৰুৱক। ধৰি লওক আজিকালি আৰু খালি গছটো চবেই ৰুই, কিন্তু কিছুমান আমাৰ বিনিবিধ থকা গছো আছে। আজিৰ তাৰিখত যদি কোনোবা বিবাহৰ দিনাখন যদি 5টা আমি 60 গছ ৰুই থওঁ, 10 বছৰৰ পিছত এইটো